জয় শ্ৰীৰাম। অযোধ্যাত ভব্য ৰাম মন্দিৰ নিৰ্মাণ হৈ আছে একমাত্ৰ মোদী চৰকাৰৰ বাবে। কিন্তু এই কথাটোৱে বিৰোধীসকলক কোনে বুজাব? মোদী ডাঙৰীয়াৰ বিৰোধ কৰি কৰি তেওঁলোকে কেতিয়া ৰাম বিৰোধী হৈ গৈছে তেওঁলোকে কিন্তু গমেই পোৱা নাই। ভাবকচোন, এই বিৰোধীসকলে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নিমন্ত্ৰণ পায়ো তেওঁলোক আহিছে মণিপুৰলৈকে। মণিপুৰত কাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব? যিসকলটো মৰি গ'ল মৰিয়ে গ'ল। যিসকলে উৎপাত কৰিছিলে, যিসকলে ষড়যন্ত্ৰ ৰচিছিলে, তেওঁলোকেহে এতিয়া টিঘিলঘিলাই আছে মণিপুৰত। মাতিলে যুদ্ধলৈও যাব লাগে আৰু নামাতিলে খাবও যাব নালাগে। আৰু এই বিৰোধীসকলে মণিপুৰত আহি চিঞৰি আছে, মোদীজী কেতিয়া আহিব? মোদীজী মণিপুৰত কিয় অহা নাই? প্ৰতিষ্ঠাৰ বাবে যেনেকে নিমন্ত্ৰণ পত্ৰ পঠাইছে তেনেকে আপুনি পঠাইছে নেকি? বোলে আমি এনেকে গৈ আছো মণিপুৰত, আপুনিও আহক আমাৰ লগত। সেইটো কৰা নাই। সুদীৰ্ঘ ৫৫ বছৰ পিছত ৰাম মন্দিৰ হবলৈ গৈ আছে আৰু সেই ৰাম মন্দিৰৰ আনন্দখিনিও ল'ব দিয়া নাই এক শ্ৰেণীৰ লোকে। বোলে ৪খন পীঠৰে শংকৰাচাৰ্যও বয়কট কৰিছে, বোলে নাযায়। লাষ্টত গৈ শংকৰাচাৰ্য দুজনেতো নিজে প্ৰেছ ৰিলিজ কৰিব লগা হ'ল, বোলে আমি ইয়াৰ কোনো ধৰণৰ এনেকুৱা কথা কোৱা নাই, আমি ইয়াৰ ওপৰত কোনো মন্তব্যই দিয়া নাই। তেতিয়াহ'লে এইবিলাক কোনে প্ৰচাৰ চলাই আছে? বা এজন দুজনে ক'ব পাৰে যে ৰাম মন্দিৰ সম্পূৰ্ণ নোহোৱাকৈ প্ৰাণ প্ৰতিষ্ঠা হৈ আছে, গতিকে আমি নাযাওঁ। তেওঁলোকৰ সেইটো যুক্তি থাকিব পাৰে। কিন্তু ৪জনে বয়কট কৰিছে সেয়াটো নহয়। প্ৰভু শ্ৰীৰাম অন্তৰ্যামী, তেওঁ সকলোৰে পালন কৰ্তা, তেওঁ সকলোকে চাই আছে, সকলো দেখি আছে। ২২ তাৰিখে অমুক আহক, তমুক নাহিব, অমুকক আহিব লাগে। যাক আপুনি নিমন্ত্ৰণ পঠাই আছে তেওঁলোকতো অহা নাই, আৰু যাক আহিব নালাগে বুলি কৈ আছে তেওঁলোকেতো কেতিয়া নিমন্ত্ৰণ পাম বুলি ৰখি আছে। আমাৰ দৰে ৰাম ভক্তসকলে নিমন্ত্ৰণৰ বাবে অপেক্ষাত আছো। প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আপুনি যি ভক্তি মাৰ্গ লৈছে, সেইদৰেতো ভক্তি মাৰ্গ আমি ল'ব পৰা নাই। যোৱা ২২ জানুৱাৰীৰ পৰা আপুনি যিদৰে ১১ দিনৰ ব্ৰত ৰাখি সুধা মাটিত শুই আছে, সূতাৰ বস্ত্ৰ ধাৰণ কৰিছে, ব্ৰহ্ম মুহূৰ্ততে টোপনিৰ পৰা উঠিছে, বাহিৰৰ খোৱা লোৱা সকলো বন্ধ কৰিছে, ফল মূল খাই এই ১১ দিন থাকিবৰ কাৰণে প্ৰণ লৈছে, ৰামচৰিত মানস পাঠ কৰি আছে, ত্ৰিকাল সন্ধ্যা আপুনি জপ কৰি আছে। আৰু এই বিৰোধীসকল আহিছে নহয়, সুধা হাফ টি চাৰ্ট পিন্ধি মণিপুৰ পাইছে আহি, আৰু কেৱল ৰাম মন্দিৰৰ ফিতা কাটিবৰ কাৰণে এইবিলাক কৰিছে বুলি ভাবিছে তেওঁলোকে। তেওঁলোকৰ অন্তৰ হৃদয়ৰ পৰা সেই ভক্তিভাৱ আহিছে কাৰণে কৰিছে। মিছা কথাৰ প্ৰচাৰ কৰি সত্যক লুকাই ৰখা এই ধৰণৰ চেষ্টা ৰাম ভক্তসকলৰ লগত আগৰ পৰাই চলি আহিছে। আৰু এই ১১ দিনত সকলো তীৰ্থস্থানৰ চাফ চাফাই কৰিব দিছে। এই নাচিকৰ কালাধাম মন্দিৰত নিজে পোছা মাৰিছে, নিজে চাফা কৰিছে। প্ৰভু শ্ৰীৰাম আহিব, মোচা কাচা চাফা চুফাটো কৰিবই লাগিব। যি প্ৰভু শ্ৰীৰাম সৰ্বজন্তা, তেওঁ ৫৫০ বছৰ এটা ঘৰ নোহোৱাকৈ বনবাসত থাকিল। কি ঠিক এই দেশৰ কোটি কোটি মানুহৰ ঘৰ পালেহে, ঘৰ পোৱালৈকেহে তেওঁ অপেক্ষা কৰি আছিলে। আৰু পৰম ভক্ত মোদীজীয়ে কেতিয়া আদৰি আনিব তাকেহে ৰখি আছিলে। এজন ঈশ্বৰ মানুহ হৈ জন্ম লোৱা আৰু এজন মানুহ ঈশ্বৰলৈ পৰিৱৰ্তন হোৱা, এয়াইতো অৱতাৰ। নন্দীগ্ৰামৰ ভৰতৰ ৰাজমহলৰ সন্মুখত যেতিয়া সীতা, ৰাম, লক্ষ্মণ পুষ্পক বিমানেৰে আহি নামিল, চাৰিওফালে পুষ্প বৃষ্টি হৈছে, চাকি বন্তি জগমগ, একদম দিৱালীৰ নিচিনা পৰিৱেশ। তেতিয়া শ্ৰীৰামে ভৰতক ওচৰত মাতি আনি সুধিছে, অযোধ্যাত মই অহাত সকলোৱে শান্তি পাইছেনে? সকলোৱে আনন্দ পাইছেনে? তেতিয়া ভৰতে ক'লে, ১৪ বছৰেৰে সকলোৱে আপুনি অহাৰে বাট চাই আছিলে, আপুনি কিয় সুধিলে এই কথা? তেতিয়া ৰামচন্দ্ৰই ক'লে যে সকলোকেতো দেখিলো, কিন্তু সৰু সৰু ল'ৰা ছোৱালী কেইটা ক'ত? মই দেখাই নাই। তেতিয়া ভৰতে ক'লে যে আপুনি এই ১৪ বছৰেৰে যি বনবাসত গৈছিলে, অযোধ্যাবাসীয়েও সেইবাবে সংসাৰী জীৱন ত্যাগ কৰিছে, এনেকৈও বুজিব পাৰে। আৰু অন্যথা বিশ্বামিত্ৰই যেতিয়া দশৰথৰ ওচৰত গৈছিলে যে পুত্ৰক লাগে, ৰামচন্দ্ৰক লাগে, বোলে পৃথিৱীত বহুত অসুৰৰ উৎপাত হৈছে, তেতিয়া দশৰথে কৈছিলে মোৰ ল'ৰাটো সৰুৱে আছে। কিন্তু বিশ্বামিত্ৰই জানিছিলে যে ৰামচন্দ্ৰ কোন হয়, আৰু এই অসুৰৰ সমাপ্ত ৰামচন্দ্ৰৰ হাততে আছে। গতিকে হয়তো বিশ্বামিত্ৰ, নহয়তো বা ৰাম ভক্ত। নমস্কাৰ, মই পৰাশৰ শৰ্মাই ২২ জানুৱাৰীত সকলোৱে দীপাৱলী পালন কৰিব বুলি আশা কৰিছো। আৰু ৫৫০ বছৰৰ যি অপেক্ষাৰ অন্তত আমাৰ এই পৰিৱেশ আহিছে, আমি সকলো ৰাম ভক্তই আদৰ সৎকাৰ কৰিম বুলি আশা কৰিছো। অযোধ্যা সংবাদৰ এয়া ৫ম ভাগ আগলৈ চাই থাকিব। নমস্কাৰ।